मुझे छेड़ जाए मेरे ख्वाबों में जो The next day later. Me no loving that's fine. Fuck local radio stations. I got more plays than all of these rappers combined. I'm going. No loving that's fine. Fuck local radio stations. I got more plays than all of these rappers. Me no loving that's fine. Fuck local radio stations. I got more plays than all of these rappers combined. I'm going again. I've been going in. I'm fed up with. হাতত অলপ সেনিটাইজাৰ লগাই লৈ টিকটকৰ শ্ৰদ্ধাঞ্জলি পৰ্বটো আৰম্ভ কৰি আজি টিকটকৰ আত্মাই যে চিৰশান্তি লাভ কৰে তাৰ বাবে সকলোৱে এক ছেকেণ্ড মনৰ প্ৰাৰ্থনা কৰোঁ। Hold on. দুৰ্ভগীয়া অনাথ টিকটকাৰবোৰৰ কাৰণে ঘৰিয়ালৰ চকু পানী টুকি লৈ আজিৰ মাছৰ বজাৰখন বলক সকলোৱে আৰম্ভ কৰোঁ। ফাইনেলি আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে মিঠাই কি দোকান #টিকটকক বেন কৰি দিলে আৰু মকটেল ফকটীয়া আৰ্টিফিচিয়েল হিজাৰ পৰা আমাৰ দেশখন সুৰক্ষিত কৰিলে। তাৰ বাবে আমাৰ চবে জোৰদাৰ হাত তালি। যদিহে মোৰ ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে কাষতে থকা ছাবস্ক্ৰাইব বাটনটো দবাব আৰু বেল আইকনটো প্ৰেছ কৰিব। টিকটকৰ এটা আমি ফেমিলি আছিলোঁ কিন্তু उधर वीडियो पे क्या बोलते हैं तेरी माँ का भोसड़ा तेरी চৰি পৰহিনাখন ৰাতি যে দেখা পালোঁ যে ছ'চিয়েল মিডিয়া চিনি খাই থাকোঁতে যে 59টা ফকটীয়া চাইনিজ এপ বোলে বেন। এতিয়া আকৌ ইংলিছ ফিল্মৰ এটা নক'বা আকৌ 59 মানেনো কি খোৱা বস্তু হেনে পিন্ধা বস্তু। তাতে লিষ্টৰ টপত আছে 3 বছৰ ধৰি বহুতো দামী কম দামী মকটেল ফকটীয়া আৰ্টিফিচিয়েল হিজাৰ প্ৰডাকশ্যন কৰা এপ নট অনলি ওৱান এণ্ড অনলি আমাৰ সকলোৰে মৰমৰ সকলোৱে চিনি হয় টিকটক। पहले PUBG बन उसके बाद टिकटॉक बन। মই কেইদিনমানৰ পৰা ভাবি আছোঁ যে টিকটকে বা আমাক এৰি গুচি গ'ল বাট টিকটকাৰবোৰৰ কি হ'ব বেচেৰা টিকটকাৰবোৰ আলাই বিলাই ইমান জল্দি অনাথ হৈ গ'ল ধেত বিলিভে নহয় ৰে বহুত দুখ লাগিছে তাহাঁতৰবোৰ ভাবি। जिसको भी दिल से चाहती हूँ ना वो मुझसे दूर हो जाता है चाहे वो इंसान हो जानवर हो या टिकटॉक हो। দিন ৰাত একাকাৰ কৰি কপালৰ ঘাম মাটিত পেলাই কষ্ট কৰা আমাৰ ফকটীয়া টিকটকাৰবোৰৰ অৱস্থা কি হ'ব 1K ফলোৱাৰ্ছ পাই নিজকে চেলিব্ৰিটি বুলি ভাবা আমাৰ নিব্বানীবোৰৰ কি হ'ব পাবনে তেওঁলোকে চৰকাৰৰ ফালৰ পৰা কোনো শিল্পী সাহায্য নে পাবনে চীন চৰকাৰৰ পৰা তেওঁলোকে টিকটকৰ সাহায্য। উৰি গ'ল টিকটক উৰি গ'ল ফেম থাকি গ'ল তাহাঁতৰ ৰিং লাইট লেম্প য'ত তাহাঁতে কেতিয়াবা ডিঙি ভৰি হাত সোমাই এটা টাইমত ফকটীয়া ভিডিঅ'বোৰ বনাই মানুহবোৰক বিভ্ৰান্ত কৰি দিছিল। মই আৰ্টিফিচিয়েল হিজাৰ কথা দেখাচোন কোৱাই নাই এতিয়ালৈ। বিভিন্ন সময়ত গেলা পইচা গালি শুনাৰ লগতে আমাৰ দৰে ইউটিউবাৰৰ পৰা মানে টিকটকৰ সমালোচকৰ পৰা বিভিন্ন সময়ত ট্ৰল খায় টিকটক অধপতনে নিয়াৰ মূল কাৰণ এইকেইজনী। মোক এটা কথা কওঁ তহঁতৰ মতা টিকটকটো এৰি তহঁতক বিধৱা বনাই গ'ল এতিয়া টিকটকৰ হিজৰামীবোৰ ক'ত দেখাবি দে পেটিকোট পিন্ধি মুখত মেকআপ খানি ক'ত অসমক ৰিপ্ৰেজেণ্ট কৰিবি বে এতিয়া বেয়াই লাগিছে পাই তহঁতৰ ফিউচাৰৰ অৱস্থাবোৰ দেখি। হতাশ নহ'বি ডিপ্ৰেশ্যনত নিজকে পৰাই নানিবি হা। দুদিনমানৰ পাছত লকডাউন খুলিব ট্ৰেইনো চলিব ট্ৰেইনৰ দবাত নাগি ডেঞ্চিবি দেই। সঁচা কথা কওঁ হা সকলোতকৈ একদম মোৰ বহুত বেয়া লাগিছে এজন মানুহে সেইজন হৈছে আমাৰ মহিম বুঢ়া ঘনীয়েকৰ মেখেলা পিন্ধি এতিয়া মহিম বুঢ়াই নাগিন ডেঞ্চ ক'ত দিম হেৰ' বুঢ়া তোক মই এটাই উপদেশ দিম চিধা কথা হৰিনাম ল তাতে ভাদ মাহ আহি আছে এই মকটেলাম্বি কৰি তই যিমানখিনি পাপ কাম কৰিলি নৰকত যাব মন নাই যদি ডাইৰেক্ট হৰিনাম ল তেহে পাবা বৈকুণ্ঠ সেইখিনিও যদি কৰিব মন নাই তেনেহ'লে পথাৰত যায় কঠীয়া পেলা। তথাপিও এই ফেচবুক এইবোৰত কান্দা কুটা কৰি মিছা মিছি কৃত্ৰিম বানপানী আনিব নালাগে দেই। ঢেকিৰি বুঢ়ী কি হ'ব এতিয়া ইমান দিনটো টিকটকত বেলেগৰ মতাৰ লগততো ডুৱেট কৰিলিয়ে এতিয়া নিজৰ মতামাৰ লগত হিয়া দিয়া নে আকৌ দেখিলি নে লাষ্ট টাইমটো চব টিকটক চব এৰি গুচি গ'ল তোক নিজৰ মতাটোহে এতিয়া আছে অম্বুজা চিমেণ্টৰ দৰে তোৰ ওচৰত সেইটো ছাগলীৰ পৰা আমাৰ কি হ'ব ঢেকিৰি মডেলবোৰক কোনে এতিয়া পৰা প্ৰমোট কৰিব হা। যি হ'ল ভালেই হ'ল ইয়াৰ গুবিলাক কোৰখনৰ দাঁতকেইটা ৰকৰ দাঁতকেইটা চাব এতিয়া আমাৰ একেবাৰে ইচ্ছা নাই। ভাই তই এটা কাম কৰ থালি ল বঢ়িয়াকৈ থালিখন লৈ টাউনৰ পুলিচ পইণ্টত আৰামছে বহি যা। আমাৰ JCB ড্ৰাইভাৰ হা লিপচিং কালত কৰিবা এতিয়া টিকটকটো এৰি গুচি গ'ল তোমাৰ ওপৰৰ এই ঝাৰুডালো কাটি পেলাই মাৰ্কেটত বেছি দিয়া নহ'লে তোমাৰ মায়ে দুদিনমানৰ পাছত তোমাকহে উল্টা কৰি ঘৰ ঝাৰু মাৰিব। পাছত কিছুমানে আকৌ কান্দোন একদম বেষ্ট চাবলগীয়া হা। কি মজা কান্দোনৰ এক্টিং কৰিছে মা
আরে লাস্ট টাইম কিবা এটা টিকটকত দিছ কমসে কম ৰিয়েলটো কৰ এনা টাইম ফেক মানে हाँ तो टिकटॉक बंद हो না তোৰ কান্দোনত ইমোশন আছে না তোৰ কান্দোনত চকু পানী অন এনি টাইম মানে লিপসিং হা এনি টাইম লিপসিং আরে ফেক কৰি কৰি তোমাৰ জীৱনটো গল লাস্ট টাইম ভিডিওটো আপলোড দিছ কমসে কম ভালকেতো কৰ অলপ টাইম तो सब लोग खुश हो कि टिकटॉक बंद हो रहा है जाओ बाय আজিৰ ভিডিওটো চাই কেনে পালে কমেন্ট সেকশনত জনাব আৰু লাইক কৰিব কমেন্ট কৰিব কাৰণে একদম নাপাহৰিব